বছৰৰ কাৰণে আৰু ধৰি ৰাখিব লাগিব। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে বিটিআৰত যি শান্তিৰ কপৌফুল আহিছে এই কপৌফুলটো আৰু পুনৰ উৰি যাবলৈ নিদিব বুলি কৈছে। এই শান্তিৰ কপৌফুল সদায় বিটিআৰত থাকিলে আমাৰ ল'ৰা ছোৱালীয়ে ডক্টৰ, ইঞ্জিনিয়াৰ, IAS অফিচাৰ হ'ব পাৰিব। আমাৰ খেতিয়কে ভাল খেতি কৰিব পাৰিব। আমাৰ বুৱনী শিপিনীয়ে নিজৰ উপাৰ্জনৰ কাৰণে আৰু নিজৰ চহকী সংস্কৃতিটো জীয়াই ৰখাৰ কাৰণে ভাল ভাল কাপোৰ বনাব পাৰিব, বিভিন্ন কামবিলাক কৰিব পাৰিব। এই পৰিৱেশটো আমাক লাগে। বিটিআৰ চৰকাৰৰ কমিটমেণ্ট ইয়াত বসবাস কৰা সকলো জাতি জনগোষ্ঠীয়ে নিজৰ আত্মমৰ্যাদালৈ জীয়াই থাকিব পাৰিব লাগিব। সেইকাৰণে আমি সকলো জনগোষ্ঠীক, প্ৰত্যেকটো জনগোষ্ঠীৰ যি যি ৰীতি নীতি সংস্কৃতি আছে এইটো ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে আমি কাম আৰম্ভ কৰিছো। যি যি জনগোষ্ঠীৰ নিজৰ জাতীয় চহকী সংস্কৃতি আছে এই সংস্কৃতিবিলাক বিটিআৰ চৰকাৰে আজি আমি ৰিকগনিশ্যন দিছো, আমি সন্মান দিছো। শৰণীয়া কছাৰীসকলৰ বাঁহ গোঁসাই উৎসৱ আমি ৰেষ্ট্ৰিক্টেড হলিডে বুলি ডিক্লেয়াৰ কৰিছো আজিৰ পৰা 2 বছৰ আগত। সেই উৎসৱটো পালিবলৈ প্ৰত্যেক বছৰত আমি 2 লাখ কোটি টকা দিয়াৰ কাৰণে ঠিক কৰিছো। উৰিয়া জনগোষ্ঠীৰ নোয়াখাই ফেষ্টিভেল, এই ফেষ্টিভেলটো আমি ৰেষ্ট্ৰিক্টেড হলিডে ডিক্লেয়াৰ কৰিছো। সান্তালী সকলৰ দাসাই ফেষ্টিভেল, যিমান জনগোষ্ঠীৰ যি ফেষ্টিভেল আছে, উৎসৱ আছে, যি সকলে এই মাটিৰ থলুৱা জনগোষ্ঠী হয় এই সকল জনগোষ্ঠীক ভূমিপুত্ৰ সকলৰ ৰীতি নীতি সংস্কৃতি বাচাৰ কাৰণে কাম কৰি আছে। আজি আপোনালোকক মই মাত্ৰ 2টা উদাহৰণ দিম, সময় কম, পিছত বাকি উদাহৰণবিলাক কম। মাত্ৰ 2টা উদাহৰণ। BPF 17 বছৰত 39,000 ঘৰ নিৰ্মাণ কৰিছিল। PMOৰ 39,000 এই ঘৰবিলাকো সাবধান হৈছে। আমি চৰকাৰ অহাৰ পিছত 2010, 2012, 2014, 2016 এই বছৰবিলাকত বনাব নোৱাৰা ঘৰবিলাক এতিয়া আমি বনাই আছো। PMOৰ BPFৰ VCDC চেয়াৰমেন বিলাক ক'ৰবাত পলাই গ'ল, আমি নিৰ্মাণ কৰি আছো। তেখেতসকলে 17 বছৰৰ 39,000 ঘৰ সম্পূৰ্ণ কৰিব নোৱাৰিলে আৰু আমি মাত্ৰ 3 বছৰত 1,60,000 ঘৰ নিৰ্মাণ কৰা হৈ গ'ল। এইটো 80%। তেখেতসকলৰ 17 বছৰত 15,000 মানুহকো ভূমি পাট্টা দিব পৰা নাই। 17 বছৰত 15,000 মানুহকো ভূমি পাট্টা দিব পৰা নাই। আমি মাত্ৰ 3 বছৰত 90,000তকৈ অধিক আৰু এই ভোগালী বিহুৰ পিছতে 1 লাখতকৈ অধিক মাত্ৰ 3টা বছৰত ভূমিৰ পাট্টা, ভূমিৰ সমস্যা সমাধান কৰিবলৈ গৈ আছো। 17 বছৰত 15,000 আৰু 3 বছৰত 1 লাখ। BPF ক'ত, আমি ক'ত? তেখেতসকলৰ সময়ত মদ, ভাং, জুৱা বিভিন্ন পৰিৱেশ হৈছিলে। আমাৰ সময়ত আমি আপোনালোকৰ চৰকাৰ, এই UPPL BJPৰ চৰকাৰে আমাৰ ল'ৰা ছোৱালী বিলাকক আমি IASৰ কাৰণে দিল্লীত পঠাইছো, IPSৰ কাৰণে দিল্লীত পঠাইছো, ACS অফিচৰ হবৰ কাৰণে গুৱাহাটীত আমি চৰকাৰী খৰচত কোচিং কৰিব পঠাইছো, ইঞ্জিনিয়াৰ, ডক্টৰৰ কাৰণে কোচিং কৰিবলৈ পঠাইছো। আপোনালোকৰ চৰকাৰখনে মাত্ৰ এটা বছৰত, যোৱা বছৰত 500খন স্কুল ৰিপেয়াৰিং কৰিছো আমি, 500খন স্কুল আৰু 100খন নতুন স্কুল বনাইছো। 17 বছৰত BPF-এ 100খন স্কুলৰ ৰিপেয়াৰিং কৰিব পৰা নাছিলে। এই বছৰত আমি সংকল্প লৈছো বিটিআৰ অঞ্চলত এখনো স্কুল, বৰষুণ পৰা স্কুল, য'ত বাৰিষাৰ সময়ত ছাত্ৰ ছাত্ৰীয়ে ক্লাছ কৰিব নোৱাৰে তেনেকুৱা এখনো স্কুল নাথাকিব বিটিআৰ অঞ্চলত। এই বছৰ আমি 1200খন স্কুল ৰিপেয়াৰিং কৰিম আৰু নতুন 100খন স্কুল নিৰ্মাণ কৰাৰ কাৰণে আমি সংকল্প লৈছো। এইবাৰ আমি এইখিনি সম্পূৰ্ণ কৰিম। BPF-ৰ সময়ত খুটা কম্বল দি ঠগাইছিলে। আমাৰ সময়ত আমি মাইনাও চোৰাং বিথাংকি কৰি পেলাই আজি আমি সেল্ফ হেল্প গ্ৰুপ বিলাকক 25,000 কোটি টকা দিয়া আৰম্ভ কৰিছো। আলাৰী চোৰাং বিথাংকি বনাই পেলাই মন্দিৰ বিলাকত, বিভিন্ন গীৰ্জা বিলাকত এতিয়া আমি 2 লাখ কোটি টকা দিয়া আৰম্ভ কৰিছো। আমাৰ দিনত এতিয়া আমি 3,800 সেল্ফ হেল্প গ্ৰুপক অলৰেডি 25,000 কোটি টকা দিলো আমি, আৰু 6,000 ৰেডি হৈ আছে। এই জানুৱাৰী মাহৰ শেষৰ ফালে নহলে ফেব্ৰুৱাৰীৰ ফাৰ্ষ্ট উইকত আৰু 6,000 সেল্ফ হেল্প গ্ৰুপক আমি 25,000 কোটি টকা দিম।
মাৰ্চ মাহৰ পিছত মাৰ্চ এপ্ৰিলৰ ভিতৰত আৰু 25,000 আৰু 6,000 দিম সকলো সেলফ হেল্প গ্ৰুপক আমি ৰিপিট কৰি যাই থাকিম। লাখপতি মহিলা আঁচনিত 1.5 লাখ মহিলাক আমি সিলেক্ট কৰিছো, যিসকলে লাখপতি হ'বলৈ বিভিন্ন অলপ সহায় কৰিলে হ'ব পাৰে তেখেতসকলক কৰিব বিচাৰিছো। এই সময়ত বেনিফিচিয়াৰী স্কিমবিলাক ব্লকত অহা সেলফ হেল্প গ্ৰুপবিলাকক 30,000 দিম বুলি 10,000 দি পেলাই বাকীখিনি গিলি দিছিলে বিপিএফৰ মানুহবিলাকে, আৰু আজি আমি 25,000 টকা সেলফ হেল্প গ্ৰুপক দিছো। তেখেতসকলে ইয়াৰ পিছত আৰু 25,000 পাব, আৰু 25,000 পাব, টাৰ্গেটটো 75,000, যাহাতে কিবা এটা কৰিব পাৰে। আমি খুটা কম্বল দিয়া নাই, কিন্তু আমাৰ যিবিলাক দুখীয়া মানুহ পিঠা দোকান দিছে, কিবা দিছে, তেখেতসকলক প্ৰতি বছৰত 9,000 কৰি মানুহক আমি 5,000 কৰি টকা দিয়া আৰম্ভ কৰিছো। প্ৰতি বছৰত 9,200 ছাত্ৰ ছাত্ৰীক 5,000 কৰি টকা দিয়া আৰম্ভ কৰিছো। ইতিমধ্যে 3 বছৰ দিলো, প্ৰতি বছৰত 9,200 বিভিন্ন ৰোগত ভুগি থকা মানুহবিলাকক 5,000 টকা দিয়া আৰম্ভ কৰিছো। কোনো এটা কথা বাদ দিয়া নাই। আজি ইলেকশনত কৈছিল আমি ইলেকশনত জিকিলে মহিলা মার্কেট বনাম, আইজেপনি বাজার বানাই কেন্দ্রে মূল্যবান। আর এতিয়া আমার ইউপিপিএল বিজেপি এই সরকারখনে এই বছরটোর আমি 40টা মহিলা মার্কেট বনাবলৈ গৈ আছো। আইজেপনি বাজার বানাই থাকা 40টা ইতিমধ্যে সব সেংশন হয়ে গল। 40টা অডিটোরিয়াম বনাবলৈ গৈ আছো। এই কুমারিকাটাটো 700 মানুহ বহিব পৰা 1 কোটি টকাৰ অডিটোৰিয়াম নিৰ্মাণ হ'বলৈ গৈ আছে। যি এতিয়া য'ত বহি আমি মিটিং কৰি আছো, এই ওপেন ষ্টেজখন ঠিক কৰিবৰ কাৰণেও আমাৰ চৰকাৰখনে এই ওপেন ষ্টেজত যাতে ভালকে সবে মিটিং কৰিব পাৰে, ইয়াৰ কাৰণে 50 লাখ টকা চেংচন দিয়াৰ কাৰণে আমি ৰেডি কৰি ৰাখিছো। ইয়াৰ দুৰ্গা মন্দিৰটো ডেভেলপ কৰাৰ কাৰণে চিন্তা কৰা হৈছে। বিভিন্ন আঁচনিবিলাক কুমাৰিকাটাত ভেটেনাৰী এটা কলেজ হ'ব, এই ভেটেনাৰী কলেজত আমাৰ ল'ৰা ছোৱালী পঢ়িব পাৰিব। I-15 বিধানকি কৰা হৈছে। এই I-15 বিধানকিত যিসকলে প্ৰেগনেন্ট মহিলা, যাৰ হাই ৰিস্ক প্ৰেগনেন্ট বুলি কয়, বিভিন্ন প্ৰেছাৰ, এনিমিয়া, বিভিন্ন বেমাৰ থাকে, সেইসকলক শিশু জন্মৰ আগত 6 মাহ আৰু শিশু জন্ম পোৱাৰ পিছত 4 মাহ 1,000 কৰি টকা দিয়াৰ কাৰণে ঠিক কৰা হৈছে বিটিআৰ চৰকাৰখনে। ইয়াৰ লগতে আজি যিসকলে ভাবি আছে যে এই অঞ্চলত ভূমিৰ সমস্যা কেতিয়া হ'ব, বোকাজুলি অঞ্চলত যি অলপ আৰু বাকী আছে, আমাৰ কাটা অঞ্চল, বিভিন্ন অঞ্চলত য'ত য'ত সাৰ্ভে হোৱা নাই অতি শীঘ্ৰে সাৰ্ভে কৰি এই অঞ্চলতো ভূমিৰ পাট্টাবিলাক লাহে লাহে দিয়াৰ কাৰণে আমাৰ চৰকাৰে চিন্তা কৰিছে। যোৱা 17টা বছৰত আগৰ চৰকাৰখনে এই কামবিলাক নকৰিলে। আমাৰ তাত 47টা অঞ্চলত NC ভিলেজ হিচাপে আছিলে। আজি আমাৰ EM ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াই দায়িত্ব লয় এই 47ৰ ভিতৰত 40টা NC নন কেডেষ্ট্ৰিয়েল এৰিয়াটো সাৰ্ভে কৰা হৈ গ'ল। আৰু এই সাৰ্ভে কৰাৰ পিছত এই অঞ্চলবিলাকত লাহে লাহে ভূমিৰ সমস্যা সমাধান কৰা হ'ব। বৈশ্যমুঠি বুলি ৱেবছাইটত অসম চৰকাৰে যেনেকৈ বসুন্ধৰা কৰিছে, আমাৰো বৈশ্যমুঠি ইতিমধ্যে আৰম্ভ কৰিছো। আপোনালোকে ৱেবছাইটত যায়, এতিয়া 12টা সমস্যা দেউতাকৰ পৰা নিজৰ সন্তানলৈ নাম ট্ৰেন্সফাৰ কৰিব লাগে, এজামালিটো আপোনালোকে বিচ্ছেদ কৰিব বিচাৰে, বিভিন্ন কামবিলাক এতিয়া অফিচত যাব নালাগে, আপোনালোকে ৱেবছাইটত নিজৰ মোবাইলতে কৰিব পাৰিব। এইটো উত্তৰ পূৰ্বাঞ্চলত সমগ্ৰ ভাৰততে বিটিআৰ কাউন্সিলটো একমাত্ৰ কাউন্সিল য'ত নেকি ভূমিৰ নথিপত্ৰবিলাক ডিজিটাইজ কৰা হৈছে আৰু এই সাৰ্ভিসটো আপোনালোকক দিয়া হৈছে। আমি একমাত্ৰ কাউন্সিল, বিটিআৰ কাউন্সিলটো একমাত্ৰ কাউন্সিল য'ত ই অফিসটো আৰম্ভ হৈ গৈছে। আৰু অহা 16 তাৰিখৰ পৰা আমাৰ অফিসত পেপাৰলেছ অফিস আৰম্ভ হ'ব, ইণ্টাৰনেটেদি অফিস চলিব। আমি প্ৰথম কাউন্সিল ভাৰতবৰ্ষত ইণ্টাৰনেটেদি অফিস চলিবলৈ গৈ আছে। 2024 চনত যিমানখিনি CLF আছে, এই গোটেই CLFৰ অফিসখিনি আমি নিৰ্মাণ কৰিবলৈ গৈ আছো। আপোনালোকে সেলফ হেল্প গ্ৰুপবিলাকে যাতে বহি CLF অফিসত মিটিং কৰিব পাৰে, এই কাৰণে প্ৰত্যেকটো CLF অফিস নিৰ্মাণ কৰিবলৈ গৈ আছো। কিছুমানে হাঁহ কুকুৰা পালন কৰিব বিচাৰে, কিছুমানে ডায়েৰী ফাৰ্ম গৰু পালন কৰিব বিচাৰে গাখীৰৰ কাৰণে, তেনেকা বিভিন্ন আঁচনিবিলাক হাতত লোৱা হৈছে। হেণ্ডলুম ক্লাষ্টাৰ 40টা সমষ্টিত বনোৱা হৈছে,
প্রায় 11,000 মহিলা ট্রেনিং দি পেলাই হ্যান্ডলুমত কাম কৰাৰ কাৰণে তৈয়াৰ কৰা হৈছে। আজি দাৰাংগাজুলি ভূটানৰ সীমামূৰীয়া অঞ্চল, এই অঞ্চলটো বিজনেছত বহুত ডেভেলপ কৰিব পৰা গ'লহেঁতেন, কিন্তু 17 বছৰত বিপিএফৰ চৰকাৰখনে গুৰুত্ব নিদিয়াৰ কাৰণে এই অঞ্চলটো নেগলেক্টেড হৈ আছে। আমাৰ চৰকাৰত আমি সম্পূৰ্ণ জ্ঞাত, এতিয়া যিবিলাক দুৱাৰ অঞ্চল আছে, ভূটান বৰ্ডাৰত যিবিলাক আমাৰ টাউন আছে, এই টাউন বিলাকত আমি বৰ্ডাৰ হাট বনাবলৈ গৈ আছো। এটা ডাঙৰ প্ৰপ'জেল, বৰ্ডাৰ হাটত আমাৰ মানুহবিলাক যাই বিক্ৰী কৰিব পাৰিব, তেখেতসকলে আহি বিক্ৰী কৰিব পাৰিব, কিনিব পাৰিব, তেনেকুৱা বৰ্ডাৰ হাট নিৰ্মাণ কৰিবলৈ গৈ আছো। সেইকাৰণে শ্ৰদ্ধা ৰাইজ, আজি চাকৰি বাকৰি আমাৰ যিখিনি ওলাব, বিটিআৰত প্ৰায় 2800 মাষ্টৰ চাকৰি ওলাব, থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড 3000তকৈ অধিক হ'ব, প্ৰায় 6000 চাকৰি অতি শীঘ্ৰে ওলাব। কিন্তু আপোনালোকে নিজৰ ল'ৰা ছোৱালীক আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক যিসকলে চাকৰি কৰিব বিচাৰে, ট্ৰেইনিংটো টেষ্টটো পাছ কৰাৰ কাৰণে ৰেডি হওক, কাৰণ ইয়াত কোনো ঘোষ নচলিব। বহুতে মোৰ ওচৰত যাই কয় যে ছাৰ লাগিলে কিবা এটা দিম, ল'ৰাটোৰ চাকৰি দিয়ক। এতিয়া অসমত বিটিআৰত এই পৰিৱেশ আৰু নাই। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ ঘোষ লোৱাটো 100% বন্ধ কৰিছে, আৰু ইতিমধ্যে ঘোষ ল'লে এৰেষ্ট হয়, বিটিআৰ অঞ্চলতো আমি 100% আমিতো বন্ধ কৰিছো। কাৰণ আমিও তেনেকুৱা পৰিয়ালৰে আহা, কোনোবা দুখীয়া ঘৰৰ ল'ৰা এজনে কষ্ট কৰি BA পাছ কৰে, কোনোবা দুখীয়া ঘৰৰ ছোৱালী এজনীয়ে বহুত কষ্ট কৰি MA পাছ কৰে, তেখেতে চাকৰি কৰাৰ কাৰণে ইলিজিবল হয়, যোগ্য হয়, কিন্তু ঘোষ দিয়াৰ কাৰণে তেখেতৰ পকেটত পইচা নাই, সেইকাৰণে তেখেতে যোগ্য হৈও চাকৰিটো নাপায়। কিন্তু এতিয়া যেতিয়া ঘোষ লোৱাটো বন্ধ কৰিলে, কোনোবা চাহ দোকানত গিলাচ ধুই থকা ল'ৰাইও পুলিচ চাকৰি পালে, কোনোবা হাজিৰা কৰি থকা ল'ৰাজনো থাৰ্ড গ্ৰেডত চাকৰি পালে, কোনোবা মানে বেলেগৰ ঘৰত কাম কৰি থকা জনেও চাকৰি পালে। এনেকুৱা পৰিৱেশ অসমত এতিয়া বিটিআৰত আহিল। সেইকাৰণে এইটোৱে পৰিৱৰ্তন। এতিয়া বিপিএফৰ মানুহবিলাক কেতিয়াবা ইনচাল্ট কৰি কয় কি পৰিৱৰ্তন আহিল, পৰিৱৰ্তনটো সেইটোৱে। ইয়াত ঘোষ লোৱা বন্ধ হ'ল, শান্তি হ'ল, মৰম স্নেহ বাঢ়িল, দুৰ্গা পূজা ভাল মতে চলিছে, লক্ষ্মী পূজা ভাল মতে চলিছে, দিৱালী ভাল মতে চলিছে, খ্ৰীষ্টমাছ ভাল মতে চলিছে, সকলোৰে ৰীতি নীতি সংস্কৃতি ভাল মতে চলিছে। এইটোৱে পৰিৱৰ্তন। আগতে ভয়কে থাকিব লগা হৈছিল। তো সেইকাৰণে শ্ৰদ্ধা ৰাইজ, মই সকলোলৈ ধন্যবাদ জনাইছো। বহুত কথা আপোনালোকক ক'ব আছে। এতিয়া গাঁৱে গাঁৱে JJMৰ পানী লাগি গ'ল, অৰুণোদয় বহুতে পালে, ইতিমধ্যে মন্ত্ৰী মহোদয়ে কৈছে যিখিনি অৰুণোদয় পোৱা নাই, ইয়াৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিন্তা কৰি আছে। আৰু ইয়াৰ লগে লগে যোৱা বছৰতে যিমানখিনি মাইক্ৰ' ফাইনেন্সৰ আছিলে, বহুতৰে ঋণটো পৰিশোধ কৰি দিলে, আৰু এতিয়া ৰেচন কাৰ্ড পাবলৈ গৈ আছে, NFSA কাৰ্ড অহা 16 তাৰিখৰ পৰা লাখ লাখ মানুহে অসমৰ ৰেচন কাৰ্ড পাবলৈ গৈ আছে। গতিকে চৰকাৰে এতিয়া ৰাইজৰ সেৱাত চৰকাৰ, মই নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিলে সবকে সাথ সবকে বিকাশ, এতিয়া ৰাইজৰ লগত চৰকাৰ আছে। সেইকাৰণে আপোনালোকে চিন্তা নকৰিব। আৰু যেনেকৈ মই অলপ আগতে কৈছিলো যে আৰু কেইবছৰমানৰ কাৰণে এই পৰিৱেশটো ধৰি ৰখাৰ স্বাৰ্থত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু কাম কৰিবলৈ সুযোগ দিয়াৰ স্বাৰ্থত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হিচাপে আকৌ নিৰ্বাচন কৰাৰ স্বাৰ্থত, আৰু ইয়াৰ লগতে বিটিআৰ অঞ্চলৰ শান্তি সম্প্ৰীতি উন্নয়নৰ স্বাৰ্থত যিটো মিত্ৰজোঁটৰ কেণ্ডিডেট হ'ব, এই কেণ্ডিডেটকে অহা পাৰ্লিয়ামেণ্টত আপোনালোকে ভোট দিব লাগিব। সেইকাৰণে শ্ৰদ্ধা ৰাইজ, মই সকলোলৈ ধন্যবাদ জনালো। আপোনালোকৰ গাঁৱে ভূঞে কি সমস্যা আছে, প্ৰত্যেকটো সমস্যা মই ওলাই আছো। এতিয়া আমাৰ ফাৰ্মাৰ ডাটাবেছ হৈ আছে, আমাৰ চেৰিকালচাৰৰ যিবিলাকে বিভিন্ন কাম কৰি আছে তেখেতসকলৰ ডাটাবেছ হৈ আছে, উইভাৰসকলৰ বোৱনীসকলৰ ডাটাবেছ হৈ আছে। এই ডাটাবিলাক লৈ পেলাই আপোনালোকৰ গাঁৱত লাহে লাহেকৈ সেৱা আপোনালোকৰ গাঁৱত গৈ পাব। এইখিনি কথাই ক'লো, পুনৰ সকলোলৈ মই ধন্যবাদ জনালো। এতিয়া মই সকলোকে অনুৰোধ কৰিছো, এবাৰ সবে শ্লোগান দিয়ক, UPPL জিন্দাবাদ, UPPL জিন্দাবাদ, UPPL জিন্দাবাদ, UG ব্রহ্ম জিন্দাবাদ, UG ব্রহ্ম জিন্দাবাদ, রঞ্জিত বসুমতারি জিন্দাবাদ, রঞ্জিত বসুমতারি জিন্দাবাদ, জোলেন নেইমারি জিন্দাবাদ, জোলেন নেইমারি
জিন্দাবাদ 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 ইউপিপিএল জিন্দাবাদ 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 থ্যাংক ইউ সকলো বহক এতিয়া জয়নিং কাৰ্যসূচী হৈছে আছে এইটো আৰম্ভ হ'ব থ্যাংক ইউ প্রভুর পরাগ জিন্দাবাদ 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 প্রভুর পরাগ জিন্দাবাদ জিন্দাবাদ ইংলিশ জিন্দাবাদ 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 ইউপিপিএল জিন্দাবাদ 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 ধন্যবাদ আটায়ে বহক বহুত বহুত ধন্যবাদ জনাইছো